হাই গাইজ, মই আজি আহিছোঁ পথাৰলৈ। ধান দেখিছে, চাৰিওফালে ধান, সোণগুটি ধান, ধাননি পথাৰ চাৰিওফালে। কৃষকৰ এটা সোণোৱালী দিন। চাৰিওফালে এটা সুন্দৰময় পৰিৱেশ। ধান 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 চাৰিওফালে পকা ধান, সকলোৱে দেখিছে পকা ধাননিৰ মাজত। কৃষকসকলৰ আচলতে এটা কথা, কৃষকৰ দুখ সদায় আচলতে থাকেই। ক'বলৈ গ'লে আপোনালোকে দেখিছে, এয়া বাৰিষা আচলতে যেতিয়া ধান বা কঠীয়া ৰোৱা হয় পথাৰত, ৰোৱাৰ সময়ত আপোনালোকে দেখিছে সকলোৱে আচলতে দ অঞ্চলৰ সেই কৃষকসকলৰ কাৰণে বিশেষ সমস্যা, বানপানীৰ সমস্যাটো থাকেই। একেখিনি কামকে দুবাৰ তিনিবাৰ কৰিবলগীয়া হয়। তাৰোপৰি আপোনালোকৰ আৰু যেতিয়া আমাৰ ধান পকে, কাটিবলৈ সময় হয়, কটাৰ সময়ত আপোনালোকে দেখিছে এয়া চাৰিওফালে বন্যহস্তীৰ তাণ্ডৱ। এয়া আপোনাৰ মানে ধানৰ মাজে মাজে বিভিন্ন দেখিছেনে কিমান ৰাস্তা বন্যহস্তি অহা যোৱা কৰা দেখিছে আপোনালোকে। এয়া আচলতে কৃষকৰ সমস্যা, উপায় নাই, কৰিবতো লাগিবই। দেখিছে আপোনালোকে চাৰিওফালে কি সুন্দৰ ধান, ধান হৈছে বৰ ধুনীয়া ধান হৈছে। ধান ভাল হ'লে কেৱল আপোনাৰ এনেদৰে বন্যহস্তীৰ তাণ্ডৱ প্ৰতিনিশাই চলি আহিছে। আৰু এইটো আপোনাৰ এদিন দুদিনৰ কথা নহয়, অৱশ্যে সদায় চলি আহি আছে, বৰ্তমান চলি আছে। গাঁৱৰ ৰাইজে গধূলি এনেদৰে ৰখীয়া কৰিবলগীয়া হয়। দেখিছে সঁচাকৈয়ে খুব সুন্দৰ ধান হৈছে। আমাৰ এইখিনিতে মাইনা এজনী আছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম সুস্মিতা লৈ। কোন ক্লাছত? এফালে চোৱা, কোন ক্লাছত কোৱা? কোন ক্লাছত পঢ়িছা কোৱা? ওৱানত। থেংক ইউ। এফালে দেখিছে আপোনাৰ এয়া ধান কটাত ব্যস্ত সকলো ধান কাটি আছে। ধান আৰু খুব সুন্দৰ হৈছে আচলতে খেতি। আপোনালোকে দেখিছে, এয়া ইফালেও দেখিছে, এয়া কি ক'ম, আচলতে উপায় নাই। খুব এটা দুখ লগা বিষয়। ইয়াতে দেখিছে আপোনালোকে, এয়া এনেদৰে সকলোৱে ধান কটাত ব্যস্ত হৈ আছে। এয়া কৃষক বুলিলে আচলতে কৃষকৰ সমস্যাটো সদায় থাকেই। আৰু ধান কটাৰ সময়তে হওক বা কঠীয়া ৰোৱাৰ সময়তে হওক, সকলো সময়তে কৃষকৰ সমস্যা থাকেই। আৰু বিশেষকৈ দ অঞ্চলৰ ক্ষেত্ৰত আপোনাৰ বাৰে বাৰে বানপানীয়ে জুৰুলা কৰে। তাৰ উপৰি আপোনাৰ বিশেষকৈ কাজিৰঙা আশে পাশে যিসকল লোকে বসতি কৰে, তেওঁলোকৰ কথাটো ক'বই নালাগে। তেওঁলোকে আপোনাৰ ৰোৱাৰ সময়তো হওক বা ধান চপোৱাৰ সময়তো হওক, বন্যহস্তীকে আদি কৰি আপোনাৰ গাহৰি, গঁড়, সকলোৰে উপদ্ৰৱ সহ্য কৰিবলগীয়া হয় আচলতে। সেয়ে হ'ল কৃষকৰ জীৱন। সঁচাকৈয়ে এক দুখ লগা পৰিৱেশ। আৰু ধাননিৰ সমূহ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কি সুন্দৰ এক পৰিৱেশ, চাৰিওফালে সকলো ধান কটাত ব্যস্ত। কটাই কাটিছে, কঢ়িয়াই কঢ়িয়াইছে, এনেদৰে সকলো ধান কটাত ব্যস্ত হৈ আছে। দেখিছে নিশ্চয়। তেনেহ'লে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্টৰ যোগেদি জনাব।
আৰু মোৰ এনেদৰে মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ পেজটো ফ'ল' কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।